ওদালগুৰিৰ পৰা আহিম। মাজবাট সমষ্টিত আমি চৰণ বড়ো ডাঙৰীয়াকে আমি ঠিক কৰিব পাইছোঁ, এইটো ফাইনাল হৈ গ'ল। ইয়াৰ পিছত ওদালগুৰি সমষ্টিত আমি ৰিহন দৈমাৰী ডাঙৰীয়াক আমি ঠিক কৰিলোঁ। ইয়াৰ পিছত ভেৰগাঁও সমষ্টিত আমি মহেশ্বৰ বড়ো ডাঙৰীয়াক আমি ঠিক কৰিছোঁ। ইয়াৰ পিছত আহিল আপোনাৰ বাক্সা সমষ্টি মচলপুৰ, ইয়াত মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াক আমি ঠিক কৰিছোঁ। ইয়াৰ পিছত মানাছ সমষ্টিত আমাৰ আগৰে এক্স-MLA থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াক আমি ঠিক কৰিছোঁ। ইয়াৰ পিছত আপুনি কোকৰাঝাৰত চিৰাঙত আহিল চিটলি সমষ্টি, ইয়াত আমি পানীৰাম ব্ৰহ্ম ডাঙৰীয়াক আমি ঠিক কৰিব পাৰিছোঁ। ইয়াৰ পিছত কোকৰাঝাৰত আহিল আমাৰ বাওকুংগ্ৰী সমষ্টিত ৰূপম ৰয় ডাঙৰীয়া, ইয়াৰ পিছত আমি ঠিক কৰিব পাৰিছোঁ কোকৰাঝাৰ ST সমষ্টিত শিউলি মহিলাৰী। ইয়াৰ পিছত আমি দতমা সমষ্টিত আমি ঠিক কৰিব পাৰিছোঁ ৰঘুৰাম নাৰ্জাৰী ডাঙৰীয়া, আৰু ইয়াৰ পিছত আমি পৰ্বতজোৰা সমষ্টিত আমি ঠিক কৰিব পাৰিছোঁ ডক্টৰ ৰেজাউল কৰিম ডাঙৰীয়া, আৰু ইয়াৰ পিছত আমাৰ গোসাইগাঁও সমষ্টিত আমি ঠিক কৰিব পাৰিছোঁ শোভাৰাম বসুমতাৰী ডাঙৰীয়া। যেন হওক সেইটো আমি ঠিক কৰিব পাৰিছোঁ, সেইটো ফাইনেল। আৰু যিমান যিখিনি টিকেট বিচাৰিছিল সিহঁতে হয়তো আৱেগিকভাৱে কিবা এটা ৰিয়েকশ্যনটো থাকিব পাৰে। যেন হওক মই কৈছোঁ আমি একেলগে কাম কৰিম, সকলোকে লৈ পেলাই